ববিতা পৃথিৱীলৈ স্বাগতম। হাতখন দেখিছে, আচলতে মই মাটি কাম কৰি আছিলোঁ। হঠাতে ভাবিলোঁ কি বহুত দিন ব্লগ বনোৱা নাই। লাষ্ট টাইম দেওপানী যাওঁতে বনাইছিলোঁ। আকৌ আজি 2-3 দিনমানৰ পৰা মই ভাবি আছোঁ এটা ব্লগ বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে মই গুৱাহাটী শ্বিফ্ট হ'লোঁ, এতিয়া বৰ্তমান গুৱাহাটীতে আছোঁ। কি কথা পিছত পাতিম। প্ৰথম কওঁ যে ভাইটিয়ে ঘৰৰ পৰা জলকীয়া পুলি লৈ আহিছিল আৰু মাটি গোবৰ দেউতাই ধুনীয়াকৈ 2টা বস্তাত দি পঠিয়াইছিলে। গুৱাহাটীততো আৰু মাটি গোবৰ বৰ এটা সমস্যাৰ কথা। তো মই জলকীয়া পুলিখিনি যে দিছিল আজি ৰুব ওলাইছোঁ। তো মালিকৰ ঘৰৰ এই যে ৰং কৰা বাল্টিবিলাক আছিলে, বাল্টিবিলাক লৈছোঁ মই, তাতে মাটি ভৰাম, জলকীয়া পুলি ৰুম। আধা ৰুইয়ে আছিলোঁ। তেনেকুৱাতে ভাবিলোঁ কি আজি বহুদিনৰ পিছত ষ্টাৰ্ট কৰিব মন গ'ল। কালিও ভাবি আছিলোঁ, কৰা নহ'ল। তো ব'লক আপোনালোকৰ লগত একেলগে মই আজি জলকীয়া পুলি ৰুম। মই অলৰেডি আধা ৰুলোৱে, 2টা ৰুইছোঁ। মানে কি হৈছে, ডাঙৰ হ'লে দেখা যাব। আকৌ যদি চিংগুলকৈ ৰুব লাগে, সৰু হৈ আছে। তো আৰু মোৰ হাতত বাল্টি পৰিমাণ 1, 2, 3, 4, 5টা। এইটোত মই বেঙেনা পুলি ৰুম। মই বজাৰ গ'লে বেঙেনা পুলি লৈ আহিম। সৰু সৰু বেঙেনাটো যিটো ভাল লাগে নহয় জানো। তো জলকীয়া পুলি বৰ্তমান ৰোৱা হৈ গৈছে। এইটো অলপ আছে, এইটো মই কোনোবা এজোপাৰ লগত একেলগে ৰুই দিওঁ। কাৰণ কথাটো হৈছে বেছি জেগা নাই নহয়, একেলগে ৰুই দিছোঁ একেলগে। আৰু পিছত লাগিলে বেলেগত নি ৰুম। গোবৰ মাটি খুব ধুনীয়াকৈ গোবৰ আৰু মাটি মিক্স কৰি লৈছোঁ। দেখিছে, গোবৰ দি পঠিয়াইছে দেউতাই আৰু মাটিও দিছিলে। মই মিক্স কৰি লৈছোঁ। এইটোতে দিছিলে জলকীয়া পুলিকেইটা, গোটেইকেইটা ৰুইছোঁ। এইবিলাক জেঠাই কাম, ডাঙৰ জেঠাই বান্ধিছে বোলে জলকীয়া পুলি। এতিয়া ইয়াতে অলপ পানী ছটিয়াই দিম। পানী এইটোত মই পানী অলপ দি থৈছোঁ। পিছত নেক্সট কিবা ৰুবৰ কাৰণে সুবিধা হ'ব। সন্ধিয়াকৈ ভাবিছোঁ যদি ওলাই যাওঁ মই লৈ আহিম বেঙেনা পুলি। জলকীয়া পুলি বেকাই হৈ গৈছেগৈ। এতিয়া এইকেইটা ধুনীয়াকৈ এটা ছাইডত ৰাখিব লাগিব। বৰ্তমানৰ কাৰণে এইটো টেংকিৰ ওপৰতে ৰাখি দিওঁ। এইটো জলকীয়া হ'লে আপোনালোককো খাবলৈ দিম দেই। দেখা পাব আহিছে। মই এইকেইটা ঠিক ঠাক কৰিলোঁ। এতিয়া এইকেইটা ঠিক হৈ গ'ল। এতিয়া অকণমান কথাই পাতিম। বিশেষ আজি নেদেখাওঁ। মোৰ ঘৰটো ইমান ঠিক ঠাক হৈ থকা নাই যে ঘৰটো দেখাম। মোৰ বৰ্তমান কামখিনি হৈ গৈছে আৰু কিবা গুটি চুটি থাকিলে দিম। আৰু কটাৰী ব্যৱহাৰ কৰিছিলোঁ। এডাল মছলা পিছাডালো ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মই ঘৰৰ ভিতৰত গৈ আছোঁ। পিছত দেখাম। মোৰ ঘৰটো মোৰ কিটচেন। এখন কাপোৰ মেলি থৈছিলোঁ। আজি মই কিটচেন দেখুওৱা কোনো মানে ইয়া নাই, সেইকাৰণে যেনেকৈ তেনেকৈ আছে ন, ঠিক ঠাক কৰিব লাগিব, তেতিয়াহে আপোনালোকক দেখাব পাৰিম। এইটো ফ্ৰিজ নতুনকৈ লৈছোঁ মই। এইপিনে মোৰ কাম কৰা, ইয়াত মই কাম কৰোঁ। ইয়াতে মোৰ কাপোৰ আছে। মই চাদৰ মেখেলা বিজনেছ কৰোঁ। তো আজি অকণমান কথাই পাতোঁ আপোনালোকৰ লগত। মোৰ কামৰ ৰুমটোলৈ আহিছোঁ। বিশেষ মই বহুত বেছি ডাঙৰ কাম নকৰোঁ। আচলতে জব কৰিছিলোঁ আগতে। বৰ্তমান মই এতিয়া জব জইন কৰা নাই। এইটোতে মই ব্যস্ত আছোঁ। আৰু মই চিম্পুল হৈ থাকোঁ দেই। আৰু মই চিম্পুলকৈ ভিডিঅ'বোৰ বনাওঁ। আপোনালোকে তাতে চাই মোৰ খুবেই ভাল লাগে। বহুত বহুত ধন্যবাদ। আৰু বেছি মানে ঘৰতো মই একদম চিম্পুলকৈ থাকোঁ। মই তেনেকৈয়ে ভিডিঅ' বনাবলৈ ভাল পাওঁ। কাৰণ আকৌ ভিডিঅ'টো বনোৱাৰ কাৰণে আকৌ কিবা কিবি কৰি মেলি, কাৰণ এজ ইউজুৱেলটো মই নৰ্মেলি কামেই কৰি থাকিব লাগিব ঘৰত।
বাৰু যি হওক মই মোৰ এই ৰুমটোত কি আছে মই আজি সেইখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। পাৰ্টিশ্যন দেখিছে, পাৰ্টিশ্যনৰ নিচিনা এখন মই নিজে কাপোৰটো কিনি আনিছোঁ আৰু শাহুমাই আমাৰ ওপৰৰ খুৰাহঁতৰ ঘৰত মেচিন আছিলে, মেচিনতে এইটো চিলাই দিছে, চিলাই দিয়ে থৈ এইটো ৰছী বান্ধি সোমোৱাই দিছোঁ আৰু এইটো ষ্ট'ৰ ৰুম বনাইছোঁ কাৰণ ৰুমটো ডাঙৰ হয় যিহেতু আৰু 2টা ৰুম আছে তথাপিও ইয়াতে দেখিছে বেগ হৈ আছে মোৰ কাপোৰ থোৱা বেগ, কম্বল, এইবিলাক কম্বল আৰু কিবাকিবি মোৰ কুৰিয়াৰৰ বেগবিলাক যিখিনি বস্তু এইটো ষ্ট'ৰ ৰুম কৰি লৈছোঁ। ইয়াতে থ'বলৈ ভাল হৈছে, খুব ধুনীয়াকৈ বস্তুবোৰ ৰাখিব পাৰিছোঁ কাৰণ ইমানটো ৰুম মোক দৰকাৰ নহয় মোৰ কামৰ কাৰণে। তো এইপিনে খিৰিকী আছে আৰু এখন বেক চাইডে দেখি পাব এখন চাইনবোৰ্ড লগোৱা আছে। এই চাইনবোৰ্ডখনত আপোনাৰ লিখা আছে মই যিটো কাম কৰোঁ, মানে মোৰ হেৰিটোৰ নাম হয় কাপোৰৰ বিজনেছ যিটো কৰোঁ মই এটা নাম দিয়া আছে সমাগাধান আৰু এইটো তাতে মানে মই এখন প্ৰিণ্টিং কৰি অনা হৈছে, আনি দিয়া হৈছে। ওচৰৰ মানুহবিলাকে যদি মোৰ তাত কাপোৰ ল'ব বিচাৰে, আহিব বিচাৰে তেন্তে আহিব পাৰে। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কালী মাৰ ফটো মোৰ হাজবেণ্ডে পূজা কৰে আৰু এইটো আমাৰ মন্দিৰটো গণেশ বাবা মন্দিৰ, লক্ষী মা আৰু শিৱ বাবা আৰু বিশ্বকৰ্মা গোটেইখিনি আছে। মই চাকি জ্বলাওঁ, প্ৰাৰ্থনা কৰোঁ ৰাতিপুৱা আৰু সন্ধিয়া। এইটো ৰুম স্প্ৰে। তাৰপিছত বিশেষকৈ কাপোৰ ষ্টক যথেষ্ট আছিলে, বৰ্তমান অলপ কমিছে, মই তথাপিতো আপোনালোকক দেখাই দিওঁ। আজি খুলি দেখাওঁ যে কাপোৰবিলাক আছে কাৰণ সদায় মই ওলাই থাকোঁতো চিলি কৰি থোৱা হোৱা নাই। এইটোত কাপোৰ থাকে মোৰ, এয়া মোৰ কাপোৰৰ বিজনেছ। আপোনালোকে গম পাইছে আজিকালি এনেও ফেচবুকটো চালে চবেই গম পায় অনলাইনৰ যুগ, অনলাইনতে চব কাপোৰ মই অফলাইন দুইটাই হ'লচেল চেল কৰোঁ। তো কোনোবাই লাগিলে ল'ব পাৰিব দেই। আৰু ইয়াতে মই ইস্ত্ৰি থৈছোঁ, কাপোৰ ইস্ত্ৰি কৰিবলগীয়া হ'লে ইয়াতে কৰোঁ আৰু বহিবও পাৰি, খুব ভাল। ৰুমটোৰ পিছত ঠাণ্ডা হাৱা আহি থাকে আৰু এইটো এনেকৈ 2 ষ্টৰী ষ্টাইল বুলি কয় ন, তো চিৰিদি ৰুমৰ ভিতৰেদি চিৰিদি উঠি আহি পেলাই পায় এইটো ৰুম। এইটোৱে হৈছে মোৰ কাম, ইয়াতে মই কাম কৰোঁ আৰু মেক্সিমাম টাইম মোৰ ইয়াতে যায় কাৰণ কাপোৰৰ লগত মই লাগি থাকিব লাগে, ফটো উঠোৱা, কাপোৰটো চাপা, খুলি মেলি মানুহ আহিলে দেখুওৱা, গোটেইখিনি কাম মই ইয়াতে কৰিব লাগে। এইটো হৈছে মোৰ ৱৰ্ক প্লেচ বুলি ক'ব পাৰি বৰ্তমান, আৰু এইটোকে মই প্ৰফেশ্যনেল হিচাপে ল'ম বুলি ভাবি আছোঁ। চাওঁ ভগৱানে কৰিলে ডাঙৰ কৰিম আৰু কিমান দূৰ যাব পাৰোঁ। 2টা বাল্ব লগোৱা আছে, এইটো এটা ভাবিছোঁ এইখিনিতো এটা বাল্ব চেঞ্জ কৰি লগাই দিম, তো ৰুমটো বেছি পোহৰ হ'ব আৰু ভাল লাগিব। তো তললৈ নামি যাওঁ এতিয়া, বাহিৰৰ ফালে আহিছোঁ। এইটো চিৰিটো ওপৰলৈ উঠি যায় মালিক খুৰাহঁতৰ ঘৰলৈ আৰু এখন আমাৰ দৰ্জাটো আমাৰ ৰুমলৈ যায়। মই অকণমান বাহিৰৰ ফালে ওলাই আহিছোঁ, অকণমান ইয়াতে কথা পাতোঁ, গ্ৰিলৰ ওচৰতে ৰৈ। বহুত কথা আছে, একদিন খুব ধুনীয়াকৈ মই বহি কথা পাতিম, বেছি কথা নাপাতোঁ। আৰু আজি মোৰ ঘৰটো একচুৱেলি অলপো ঠিক নাই কাৰণ মই এনেকুৱা কোনো প্লেন নাই। আগতে থাকিছিলে যে মই আজি ব্লগ বনাম, এইটো কৰিম কিন্তু আজি মই হঠাৎ বনাই দিছোঁ। গতিকে আপোনালোকে একদম এইবিলাক ন'টিচ নকৰিব বেছিকৈ যে এনেকুৱা হৈছে তেনেকুৱা হৈছে। মই ভালকৈ ৰাখোঁ অৱশ্যে ঘৰ, কিন্তু ভাইটিও শুই আছে এফালে এওঁ লেপটপত কিবা কাম কৰি আছিল বিচনাত, চব জেদেলি বেদেলি হৈ আছে। বাকী মই বাহিৰ ফালটো দেখাই দি আছোঁ, গ্ৰিলৰ বাহিৰ এখন গেট, এইপিনে বাহিৰলৈ যায়, আমি এইফালে অহা যোৱা কৰোঁ। এইটো আমি থকা ফ্ল'ৰটো দেখিছে, এইখন চাওক। এইটো আমি থকা ফ্ল'ৰটো, এইটো পৰা গাড়ী গেৰেজ, এইটোৱে ঘৰ আমি যিটো থাকোঁ। এইফালে সোমাম, চিধা যিটো ৰুম সেইটোৱে আমাৰ ৰুম হয়। ৰুম মানে এটা ফ্ল'ৰ এটা পাৰ্ট আৰু আমি যিটোত আছোঁ। তো এইটোৱে আজি ব্লগটো মই ইমানতে সামৰি দিওঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু
আকৌ নেক্সট ব্লগ বনাম খুব ধুনীয়াকৈ মোৰ ঘৰটো দেখাম এদিনা বেছি ভালকৈ চিডিউল কৰি ৰাখিম আজিলৈ আহিছোঁ আজি মোৰ ব্লগটো চাই কেনে লাগিল জনাব নাপাহৰিব বাই